সেইদিনা আছিল বিকম থাৰ্ড চেমৰ লাষ্ট এছেনেল এক্সাম। ভাগৰুৱা এক্সামৰ বজা পাতল পেলাই অলপ সোনকালে ভাত পানী খাইছিলোঁ, বিচনাত পৰিছিলোঁ আৰু ষ্ট্ৰল কৰিছিলোঁ ফেচবুকৰ হোম পেজ। হঠাৎ চকুত পৰিছিল এটা টিকটক ভিডিঅ'। নাজানো কিয় ইমান ভাল লাগিছিল সেই ভিডিঅ'টি। ইমান ৰমক জমক বা আশ্চৰ্যকৰ ভিডিঅ' নাছিল যদিও কিয় নাজানো তাৰ সেই চকুজুৰিত কিবা এটা সৰলতা বিচাৰি পাইছিলোঁ। এবিধ কাৰোবাৰ ভিডিঅ' বা ফটো নটিচ কৰি সেই পাৰ্চনজনৰ প্ৰফাইল চেক নকৰাকৈ হয়তো মোৰ নিচিনাকৈ কোনে থাকিব নোৱাৰে। আৰু ল'ৰাজাতিৰ ৰুল মেইনটেইন কৰি দি গৈছিলোঁ প্ৰতিখন ফটোত লাইক। তাইৰ ফটো চাই তাৰ হৰিণী চকুহালিত বিচাৰি ফুৰিছিলোঁ মোৰ জীৱন বাটৰ লগৰী। ইমানখিনি ভাবিব নাপাওঁতে বাজি উঠিল মোৰ মোবাইল। ক'তনো হ'ব আৰু, ইটছ পাবজি টাইম। আৰু পাবজিত গেমৰ মাজে মাজে চলি গ'ল আড্ডা আৰু মনৰ ভাৱ। অয়নে কৈ গ'ল তাৰ গাৰ্লফ্ৰেণ্ডে দিয়া তাক মিছা প্ৰতিশ্ৰুতি আৰু ৰামঠগনৰ মায়াজাল। এনেবোৰ ষ্টৰি শুনি হয়তো মই একেবাৰে প্ৰথমৰ পৰাই প্ৰেম শব্দৰ পৰা এটা ডিষ্টেঞ্চ মেইনটেইন কৰিছিলোঁ। প্ৰেম আৰু বিচ্ছেদ এই দুই শব্দৰ মাজত থকা ভয়ৰ বাবে হয়তো আগে পিছেও মই নিজকে বহুবাৰ কণ্ট্ৰল কৰিছিলোঁ। পাই হেৰুৱাৰ বেদনা ল'বলৈ মোৰ কোনো লাভ নামৰ ছফ্টৱেৰটো ইনষ্টল কৰিব ইচ্ছাই নাছিল। আৰু সেইদিনা গেম অভাৰ হোৱাৰ পিছত তেতিয়া প্ৰায় নিশা 1 বাজিছিল। মায়াৰ জালে আকৌ টানি লৈ গৈছিল সেই ফেচবুক একাউণ্টলৈ। চাই গৈছিলোঁ তাইৰ প্ৰতিখন ফটো আৰু কেতিয়া টোপনি আহিল গমকে নাপালোঁ। ৰাতিপুৱা শুই উঠি বিচাৰিলোঁ উপায়, কিদৰে তাইৰ লগত কথা পাতিব পাৰোঁ। আৰু উপায় বিচাৰি নাপায় টিকটক ভিডিঅ'ত মাৰি দিলোঁ কমেণ্ট, লাভলি। সেইদিনা দিনটো পাৰ কৰিছিলোঁ যদিও বাৰে বাৰে চেক কৰি থাকিলোঁ অপেক্ষা মাতো মোৰ কমেণ্টৰ ৰিপ্লাই। তাই প্ৰায় অনলাইন আহিছিল আৰু মোৰ কমেণ্টক ইগন'ৰ কৰা এটিটিউডটোক মই নিজে সহ্য কৰিব পৰা নাছিলোঁ। মোৰ খঙক মই নিজে দমন কৰি ৰাখিব নোৱাৰিলোঁ। তপৰাই মেছেজ দিলোঁ, হেই ইমান এটিটিউড তোমাৰ। তাৰ পিছতো তাই মোৰ মেছেজ চিন কৰা নাছিল আৰু মোৰ খং ৰূপান্তৰিত হৈছিল লাজ আৰু শংকালৈ। কিজানিবা তাই মোক ব্লক কৰিয়ে দিয়ে। মনতে ভাব হ'ল ছোৱালীবোৰে সঁচাই মেছেজ চিন নকৰি নিজকে চেলিব্ৰিটি বনাব চেষ্টা কৰে। এনেবোৰ দধৰ মধৰত দিনটো পাৰ হৈ গ'ল। গধূলি চাহ খাই 6 গাঁৱৰ চকলৈ ওলাই গ'লোঁ আৰু চলি গৈছিল বন্ধুবৰ্গৰ মাজত আড্ডাৰ মহল। তেনেতে মোৰ পকেটত বাজি উঠিছিল এটা ভাইব্ৰেশ্যন। আৰে এইটো তাইৰ মেছেজ। তাই ৰিপ্লাই দিছিল। মই এডিট দেখা কি কৰিলোঁ? মই দেৰি নকৰি তাক কৈ দিলোঁ কমেণ্ট দিলে তাৰ ৰিপ্লাই দিব লাগে। তাই তপৰাই ৰিপ্লাই দিলে, মই একো কমেণ্ট পঢ়িব টাইম পোৱা নাই। যোৱা ৰাতিৰ পৰা দেউতা বৰ অসুস্থ আছিল, প্ৰেছাৰ প্ৰব্লেম, আম চৰি। সঁচাই তাইৰ মেছেজটো পঢ়ি মোৰ বহুত বেয়া লাগিছিল। কিমান যে সহজ সৰল মনত আছিল তাই। মই সুধিলোঁ এতিয়া ভালে আছেনে? তাই ক'লে বুলি। ময়ো উপায় নাপাই হাম এটা দি থলোঁ। বাট তাই হামৰ ৰিপ্লাই এটা মাৰি নিদিলে। ডেটছ মিনছ নট ইণ্টাৰেষ্টেড। কিবা যেন হৃদয়ৰ কোনোবা এটা কোণত বাজি আছিল তাইৰ মেছেজৰ ভাইব্ৰেশ্যনবোৰ। কিমান যে সহজ সৰল তাইৰ মেছেজবোৰ। সেইদিনা শোৱাৰ আগতে তাইৰ বাবে এটা উইচ কৰিছিলোঁ মেছেঞ্জাৰত, গুড নাইট। বাট তাই অনলাইন নাছিল। মৰ্ণিং শুই উঠিয়ে অন কৰিছিলোঁ মোবাইল ডাটা, কাৰণ মোৰ গুড নাইটৰ ৰিপ্লাই পোৱাৰ এটা আশাই মনত যেন খপনি ফুটি আছিল। বা তেতিয়ালৈকে তাই অনলাইন অহা নাছিল। আৰু তাৰ পিছত মই লৰালৰিকৈ ওলাই গ'লোঁ একাউণ্টছ টিউশ্যনলৈ আৰু তাৰ পৰা কলেজলৈ। তেতিয়া প্ৰায় 3টা বাজিছিল। মই কলেজৰ পৰা ঘৰলৈ যাবলৈ বাছত বহিছিলোঁ আৰু খিৰিকীৰ চিট এটাত বহি 2 কাণত গুজি লৈছিলোঁ হেডফোন। ঠিক তেনেতে আকৌ মোবাইল আৰু হৃদয় দুয়োটাতে একেলগে ভাইব্ৰেট কৰিলে। তাইৰ মেছেজ। তাই মেছেজ কৰিছিল গুড ইভিনিং। মই দিলোঁ ইভিনিং, কি কৰিছা? তাই এনে আছোঁ, তুমি? মই দিলোঁ কলেজৰ পৰা ঘৰ গৈ আছোঁ। তাই দিলে অ'কে। মোৰ সুধিবৰ মন গ'ল তাইৰ ঘৰ ক'ত আৰু মই সুধি দিলোঁ তোমাৰ ঘৰ ক'ত? তাই ক'লে
গুৱাহাটী। তোমাৰ? মই আকৌ ক'লোঁ ছয়গাঁও। তাই দিলে অ'কে। কিবা যেন কুইজৰ দৰে লাগিছিল। মই সুধিলোঁ আৰু তাই কৈ গ'ল, গতিকে মই আৰু ষ্টপ হৈ গ'লোঁ। বাট কিছু সময় পিছত আকৌ মেছেজ আহিল, কি পঢ়ি আছা? মনত এইবাৰ কিবা এটা ভাল লাগিছিল, কাৰণ তাই জানিব বিচাৰিছে মোৰ বিষয়ে। মই ক'লোঁ বিকম 3rd চেম। আৰু তাই কি পঢ়ি আছে সুধিলোঁ। তাই ক'লে HS 2nd ইয়াৰ। এনেকৈ তাইৰ মোৰ কথাবোৰ যেন গুড মৰ্ণিং, গুড নাইট আৰু কি কৰিছাৰ মাজতে এটা সীমাবদ্ধতা আছিল। এটা যেন অভ্যাসত পৰিণত হৈছিল তাইৰ মোৰ মেছেজ কৰাটো। এনেকৈ আমাৰ হোৱাটছআপ নাম্বাৰো এক্সচেঞ্জ হৈ গৈছিল। দুয়োৰে মাজত যেন আন কোনো সম্বন্ধই বিৰাজ নকৰিলেও এটা ভাল বন্ধুত্ব যেন আমাৰ মাজত গঢ় লৈ উঠিছিল। কিন্তু এদিনো তেনেকৈ আমাৰ ফোনত কথা পতা হোৱা নাছিল, যিহেতু আমাৰ মাজত বন্ধুত্ব আছিল তাতকৈ ওপৰত নহয়। বাট এদিন তাইক মোৰ কল কৰিবলৈ মন গ'ল আৰু মই ট্ৰাই কৰিলোঁ তাইক কল কৰিবলৈ। ৰিং হৈ আছিল, বাট তাই ৰিচিভ কৰা নাছিল। শেষ পৰ্যায়ত যেন কোনোবাই ৰিচিভ কৰা যেন লাগিল, কিন্তু স্তব্ধ আছিল, কোনো মাত নাই। আৰু হঠাৎ মাত আহিল,